हेलो फ्रेंड्स नमस्कार स्वागतम जनाइছো মোৰ অন্যটি ভিডিঅলৈ আজি মই চাদৰ মেখেলা পাৰিৰ বাবে কৰিব পৰা একেবাৰে সাধাৰণ ডিজাইন এটা আনিছো এই ডিজাইনটো কৰিবৰ বাবে প্ৰথমে আমি ড্ৰয়িংটো আঁকি ল'ব লাগিব প্ৰথমে মই স্কেলডালত 4 ইঞ্চি এটা লাইন টানিম এনেকৈ প্ৰত্যেকডাল লাইন মই 4 ইঞ্চি কৈ দি এটা বক্স বনাম আৰু প্ৰত্যেকটো লাইনৰে আধা আধা কৰি এটা ডট দি যাম আৰু ইয়াৰ মাজতে এটা ডট দিম এনেকৈ মই কাটি লম মাজতে তাৰ পৰা মই এনেকৈ ছটা ছটা ডট দিম এই ছটা দিলো আকৌ এইটো সাইডে তিনটা দিম এইটো সাইডে তিনটা দি ছটা কৰিলো আকৌ এইটো সাইডে ছটা কৰিম এইটো সাইডেও ছটা কৰিম এনেকৈ মই এতিয়া প্ৰত্যেকটো ডটৰ পৰা এনেকৈ তা মাজলৈ টানি লম ইয়াৰ ভাগবোৰ অকমান সৰু ডাঙৰ হলেও একো নহয় প্ৰত্যেকটো ভাগত 5 ডাল নহলে বা 7 ডাল কৰিলেও হ'ব এতিয়া ডিজাইনটো আঁকি হৈছে আৰু এই ডিজাইনটো আমি কাপোৰত আঁকিব লাগিব কাপোৰত যদি এই ডিজাইনটো আঁকি দিওঁ তেতিয়া এই সাইডৰ আঁচবোৰ থাকি যাব হেতু কাৰণে মই এটা পিঙেৰে ইয়াৰ প্ৰত্যেকটো ডটত ফুটা কৰি লম আপোনালোকে বেজিয়ে বা অন্য জুঙা বস্তুৰে কৰিলেও হ'ব আৰু এখন ৰঙা কাপোৰখনত মই কৰি যাম এতিয়া মই ৰঙা কাপোৰৰ ওপৰত ফুলপাহ দি লৈছো এতিয়া তাৰ ওপৰত আঁকিবলৈ এটা স্কেচ পেন লাগিব স্কেচ পেনবোৰে প্ৰত্যেকটো ফুটাত মই এতিয়া ডট দি যাম অকমান জোৰ কৰি দিব লাগিব তেতিয়াহে ফুটাটো ৰেডি হৰকি পিনি কাপোৰখনত লাগিব ডিজাইনটোৰ মিডল পইণ্টটোত ফুটা কৰিবলৈ পাহৰি গৈছিলো এতিয়া মই পিঙেৰে ফুটুৱাই লৈছো অকমান ডাঙৰকৈ ফুটুৱালে সুবিধা হয় আৰু মই স্কেচ পেনটোৱে ইয়াতো এটা ডট দি দিছো এয়া চাওক ধুনিয়াকৈ বহি গৈছে আৰু যদি অকমান কমকৈ লাগে আপোনালোকে অলপমান ডাঠকৈ আঁকি ল'ব পাৰিব মই আপোনালোকে ধৰিবৰ কাৰণে অকমান ডাঙৰ কৰি দি লৈছো ডটবোৰ এতিয়া মই ফ্ৰেমটো লগাই লম এতিয়া মই ডিজাইনটো কৰি যাম আৰু এই ডিজাইনটো কৰিবৰ বাবে মই এনেকুৱা দুটা ৰঙৰ এংকৰ গুলি লৈছো এতিয়া মই যেনেকৈ কৰিছো আপোনালোকে তেনেকৈ কৰি গলে হ'ব এনেকৈ প্ৰত্যেকটো ডটৰ পৰা মিডল পইণ্টলৈ আনিব লাগিব টানি
ফুলৰ ডিজাইনটো মই এনেকৈ ৰেডি কৰি ল'লোঁ। এতিয়া মই ইয়াৰ পাহিবোৰ এটা এটাকৈ কৰি যাম। আপোনালোকক এটা পাহিহে কৰি দেখুৱাম মই। এইটো লৈছোঁ আৰু মই বেজিটো এনেকৈ উভতাই লৈছোঁ। এতিয়া সূতাবোৰৰ মাজেদি এডাল তল এডাল ওপৰ কৰি মই বেজিটো ভৰাই যাম। এতিয়া আকৌ মই এইটো চাইডৰ পৰা ভৰাম। এডাল তলত দিব, এডাল ওপৰত দিব। এই ফুলপাহৰ ডিজাইনটোৰ দৰে মই আগতেও এনেকুৱা ডিজাইনৰ ভিডিঅ' এটা দিছোঁ আপোনালোকক। আপোনালোকে গৈ চাব পাৰিব মোৰ চেনেলত, আৰু মই ডেছক্ৰিপশ্যন বক্সত বাৰু ইয়াৰ লিংকটো দি থ'ম। এই ডিজাইনটো মকৰা চিলাই বুলি কয়। এইটো একেবাৰে সহজ আৰু চিম্পল মকৰা ডিজাইনটো, আৰু মকৰা চিলাই ডিজাইন আৰু বহুত আছে। মই ইয়াৰ এটা এটাকৈ আনি থাকিম আপোনালোকৰ ওচৰলৈ। এইটো মোৰ বহুতো ভিউৱাৰ্ছে ৰিকুৱেষ্ট কৰি আছিল, ফুলপাহ কেনেকৈ কাপোৰত আঁকি ল'ব লাগে আৰু কাগজতনো কেনেকৈ আঁকি ল'ব লাগে গোটেইখিনি দেখুৱাব কৈ আছিলে। সেইকাৰণে মই ডিজাইনটো আপোনালোকৰ ওচৰলৈ লৈ আহিলোঁ। এতিয়া মই কৰাৰ দৰে আপোনালোকে এনেকৈ কৰি গ'লে হৈ যাব। আৰু মই ইয়াৰ চাদৰ মেখেলাৰ পাৰি বনাইছোঁ চাদৰ মেখেলাত লগাবৰ বাবে। আপোনালোকক ভিডিঅ'টো একেবাৰে শেষত দেখুৱাম। ডিজাইনটোৰ এটা পাহি মই আপোনালোকক কৰি দেখুৱালোঁ, বাকীকেইটা আপোনালোকে একেদৰে কৰি গ'লেই হ'ব। এতিয়া এইটো সম্পূৰ্ণ ডিজাইনটো চাওক, দুটা কালাৰত কিমান ধুনীয়া লাগিছে। এতিয়া মই পাৰিটো দেখাইছোঁ। এইটো মোৰ চাদৰ মেখেলাৰ পাৰিটো মোক কৰি থকা হৈছে, প্ৰায় হ'বই হ'ল আৰু অলপহে বাকী আছে গৈ। চাওক কেইবাটাও কালাৰত কৰিছোঁ মই। এইটো মই দুটা ৰঙৰ গুলিৰে কৰিছোঁ, আৰু এই চকা ডিজাইনটো মই আপোনালোকক আগতে দিছোঁ। মই ইয়াৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো দি থ'ম বাৰু, আৰু মোৰ চেনেলত গৈও আপোনালোকে চাব পাৰিব। এনেকৈ মই পাৰিটোৰ ডিজাইনটো দুপাহ মকৰা দিছোঁ আৰু মাজত এটা চকা চিলাই দিছোঁ। প্ৰত্যেকটো ফুল বেলেগ বেলেগ কালাৰত দিছোঁ। গোটেই পাৰিটো মাল্টি কালাৰতে হ'ব। খুব ধুনীয়া লাগিছে দেখিবলৈ। এইটো মই মুগা ৰঙৰ কাপোৰত লগাব পাৰোঁ বা অন্য কাপোৰতো লগাব পাৰোঁ। আপোনালোকেও এনেকৈ কৰিব পাৰিব। ইয়াৰ ডিজাইনকেইটা খুব ধুনীয়া লাগিছে দেখিবলৈ। এই চাদৰ মেখেলাৰ পাৰি ডিজাইনটো আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাবচোন। যদিহে ভাল লাগিছে পৰিয়াল আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব, আৰু যিসকল দৰ্শকে মোৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।